সেইদিনা আমাৰ ঘৰত ভণ্টিৰ ৰিজাল্টৰ খানা আছিল আৰু সেইদিনাই ৰাতি আমি ঘৰলৈ উভতি আহিম আৰু আহিবৰ সময়ত মাৰ মুখখন চাওকচোন। দুনাবলৈহে গৈছিলোঁ, 4 দিনমান আছিলোঁ। এনেকুৱা লাগিছিল যেন সেই ঘৰৰ আগৰ ছোৱালীজনীয়ে মই হৈ আছিলোঁ। পাহৰি গৈছিলোঁ চব। পিছতহে মনত পৰিল মই যে বিয়া হ'লোঁ। যি কি নহওক, এইফালে আকৌ খুৰীয়ে মাংস বনোৱাত ব্যস্ত হৈ পৰিল। ঘৰৰ সকলোবোৰ আহিছিল, মনটো ভাল লাগিছিল, সকলোকে লগ পাইছিলোঁ। আৰু এয়া আমাৰ নবৌ আৰু দেহাক যে দেখি মোৰ সুকে এতিয়াও খুন্দা মাৰি ধৰে। ৰবি, ববি, ভণ্টি অলপ সময়ৰ বাবে নিজকে পাহৰি গৈছিলোঁ। বুকুৰ সেই বিষটোৱে কোনোবাখিনিত এতিয়াও আমনি কৰে ঘৰৰ সেই মানুহখিনিৰ মুখামুখি হ'লে। যিখন ঘৰত জন্মৰ পৰাই আছিলোঁ সেইখন ঘৰৰে এতিয়া আলহী নিচিনা হৈ পৰিলোঁ। ছোৱালী জীৱন এনেকুৱাই নেকি বাৰু? কেনেকৈ পাৰে এগৰাকী নাৰীয়ে ইমানখিনি ত্যাগ কৰিব? ক'ৰ পৰা আহে ইমান শক্তি? আগতে ময়ো ভাবিছিলোঁ নাই মই নোৱাৰিম দেই ঘৰৰ আপোন মানুহখিনিক এৰি যাব। এতিয়া নিজৰ ঠাইতে বুজি পাইছোঁ নাৰী শক্তিশালী। বাৰু বহুত লেকচাৰ দিলোঁ, মনটোও বেয়া। আজিলৈ আহিছোঁ দিয়ক, সকলো